28 তাৰিখৰ পৰা এই ধন্বন্তৰী সেৱা যাত্ৰা আৰম্ভ হৈছে। আমি প্ৰথম আমাৰ যোৰহাটৰ জাজিমুখ বেজৰচিকাত আমি চিকিৎসা সেৱা আগবঢ়াইছিলোঁ। ইয়াৰ পিছত মৰিয়নি, তাৰপিছত তিতাবৰ, আজি সেই নেপাম ভৰুলুৱা গাঁৱত আমি ৰাতিপুৱা 9টা বজাৰ পৰা ইয়াৰ সেৱা ভাৰতী আৰু নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যনৰ সহযোগত এই স্থানীয় ৰাইজৰ মানে উদ্যোগত আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডক্টৰ আহিছে। আমাৰ ইয়াতো দিল্লীৰ পৰা আহিছে, কাশী আহিছে, পাটনাৰ পৰা আহিছে, বিভিন্ন জেগাৰ পৰা আমাৰ অসমৰো আছে 2-4জন ডক্টৰ। আমাৰ তেখেতলোকৰ সহযোগত এতিয়ালৈকে আমি প্ৰায় 150ৰো অধিক ৰোগীক আমি চিকিৎসা সেৱা আগবঢ়াৰ লগতে এওঁলোকক আমি বিনামূলীয়াকৈ মেডিচিন যোগান ধৰা হৈছে আৰু সমান্তৰালভাৱে এওঁলোকৰ চুগাৰ আৰু প্ৰেছাৰো আমি ইয়াত মানে জোখা হৈছে। উদ্দেশ্যটো হৈছে কি হৈছে আমাৰ নৰসেৱাই নাৰায়ণ সেৱা, সেইটোৱে আমাৰ মহান উদ্দেশ্য। সেই উদ্দেশ্যটো আগত ৰাখি আমাৰ সেৱা ভাৰতীয়ে বিভিন্ন সময়ত তেনেকুৱা সেৱামূলক বিভিন্ন কাম কৰি আহিছে আৰু এই ধন্বন্তৰী সেৱাও सबसे है